বাকী কুমাৰ হয় দাদা কেনেকুৱা এতিয়ালৈকে জীৱনটো ভাল লাগিল আপোনাক লগ পালোঁ জীৱনটো কেনেকুৱা জীৱনটো এই আপোনাৰ আপুনি কোৱা নিচিনাই আৰু সাজু হৈ থাকিব লাগে আৰু চব সময়তে এক্টিভ এনজয় কেতিয়া কৰিম এনজয় বৰ্তমানতে কৰি থাকিব লাগিব চব সময়তে আৰু বৰ্তমানটো ভালে থাকিলে ভৱিষ্যতটো আল্টিমেটলি ভালে থাকিব চব সময়তে এনজয় কৰি থাকিব লাগিব কেৱল চাব লাগে যে মই এনজয় কৰোঁতে বেলেগৰ যাতে দুখ হয় অসুবিধা নহয় য়েছ মই এনজয় নিজৰ কাৰণে যাতে বেলেগৰ প্ৰব্লেম হয় যিকোনো সময়ত যিমান পাৰে সিমান কৰিব লাগে সেইকাৰণে মই কওঁ যে বেষ্ট এণ্টাৰটেইনমেণ্ট চ'ৰ্চ বেষ্ট নিজকে ফূৰ্তি কৰাৰ উপায় হৈছে চিনেমা চোৱা তাত কাৰো লোকচান নহয় চবৰে ভাল এক্টিং কৰাটো ভাল হয় প্ৰডিউচাৰৰ ভাল হয় ডিৰেক্টৰৰ ভাল হয় হলৰ মালিকৰ হয় গভৰ্ণমেণ্টো টেক্স পায় যিয়ে চাই তাই সিও আমোদ পায় গতিকে চিনেমা চোৱাটো চব ফালৰ ভাল কাম কিন্তু বোলে মই ছাগলী মাংস খাম সেইটোতো লোকচান আছে ছাগলীটো লোকচানটো বাৰু বাদেই দিওঁ ছাগলীটো বাৰু মই নাখালেও মাৰিব কোনোবাই কিন্তু খালে যে মই এখন হেৰি হ'ব কলেষ্ট্ৰল হ'ব ফেট বেছি হ'ব মা দেউতাৰ দুখ হ'ব বেমাৰ হ'লে ফেটি লিভাৰ হ'লে গতিকে সেইটো এনজয়মেণ্টটো কাটি মেলি নি পেলাই মই চিকেনত আবদ্ধ কৰিছোঁগৈ মাংস খাই ভাল পাওঁ চিকেনটোৱে ছেফ মিট সেইটোৱে খাওঁ আৰু মানে আজি এইটো সুধিছোঁ মানে ব্ৰইলাৰ চিকেনটো বহুত বেয়া বুলি কয় মানুহে খাব নালাগে বুলি কয় সেইটো লৈ আপুনি কি ক'ব ইয়াৰ মই যিজন আমাৰ আজিকালি সততে পাইতো সেইটো বস্তু সেইকাৰণে চবেই খাই ডক্টৰ সাপকটা বুলি এজন আছে তেখেতৰ লগত মই কথা পাতিছিলোঁ তেওঁ পল্ট্ৰিৰ হেড হৈ আছিলে ইয়াতে তেখেতলৈ মই সুধিছিলোঁ যে দাদা ব্ৰইলাৰ চিকেনটো মানে আনছেফ বুলি কয় আপুনি কি কয় তেওঁ কৈছে যে ব্ৰইলাৰ চিকেনটোত এণ্টিবায়'টিক্স দিয়া হয় খুব সেইটো ঠিক কথা কিন্তু এণ্টিবায়'টিক্সটো তুমি হিট দিয়াৰ লগে লগে নষ্টও হৈ যায় গতিকে ছেফেষ্ট মিট তেওঁ কোৱা মতে মোক ব্ৰইলাৰ তেওঁ কৈছে ছেফেষ্ট মিট ব্ৰইলাৰ লোকেল মিটতেই লাগিলে কেতিয়াবা কিবা এটা অসুখ থাকিব পাৰে বেমাৰ থাকিব পাৰে ব্ৰইলাৰ বেমাৰটো একেবাৰে নাথাকে এণ্টিবায়'টিক্স থাকে হয় কিন্তু এণ্টিবায়'টিক্সটো বনোৱাৰ লগে লগে ডিষ্ট্ৰয় হৈ যায় বুলি কৈছে তেওঁ মোক কোৱা কথা দেই গতিকে মই এইকাৰণে ব্ৰইলাৰ কনজাম্পশ্যনটো মোৰ চলি আছে এতিয়ালৈকে দেখোন মই খাই একো অসুবিধা পোৱা নাই চিকেন এনেকুৱা এটা মাংস যিটো মাংস আটাইতকৈ সোনকালে সিজে গতিকে ডেফিনেটলি যদি সোনকালে সিজে তাৰমানে মোৰ বডিটো এটা হজম কৰোঁতেও সিমান কষ্ট হ'ব